ডাইটি বাইতে দুপৰীয়াখন কি কৰিছে? এতিয়া চোৱা দেখা নাই নেকি বাইত কাম লাগি আছো। হা কি কৰিছ বুলি সুধিবলৈ সেয়া ডাইটি সেনেকুৱা কথা নহয়। এই মোৰ কালি গাহৰিজনী বিচাৰি পোৱা নাই নহয়, আকৌ পলালে। তাকে বিচাৰিছিলো আপোনাক এনেই কথাটো শুনিছো, ইমান জেগা মাৰি কৰিছো। এই ল'ৰা গাহৰি চাহৰি দেখা নাই দেই। এইবিলাক মই ধুনীয়া ধুনীয়া মাইকী এজনীহে পোৱা দেখিছিলো। এই হাবিয়ে হাবিয়ে কা মাইকী নাজানো, কামলৈ পলাইছে নেকি সেইটো নাজানো। তাকে বাৰীত কাম লাগিলে কি এইবোৰে হেৰি নহয় ডাইটি, আপুনি এই বুঢ়া দিনত যে কষ্ট কৰি মৰিছে বাৰীত, আপুনি চৰকাৰী সুবিধা কিবা এইবিলাক নাপায় নেকি? আইঅ কৈছ তই বৃদ্ধ পেঞ্চন চৰকাৰী সুবিধা মোৰ নিচিনা মানুহটোৱে পাব না? বহুত দূৰৰ কথা। বৃদ্ধ পেঞ্চন, বিকলংগ টকা এইবিলাক আমাৰ নিচিনা মানুহে নাপাওঁ বোপায়। পাই ক'ৰবাত ভৰি নভগাটোৱে, ক'ৰবাত সেই পৰি এদিন বাইকৰ পৰা এক্সিডেণ্ট হওঁতে সেনেকুৱাবোৰহে পাব। আমাৰ নিচিনা মানুহে পাব নেকি? কথাটো মিছা নহয় ডাইটি। এই আজিকালি বৃদ্ধবিলাকে ক'ত পাব? ধুনীয়া ধুনীয়া বুঢ়ী মাইকীবিলাকহে পাব। আজিকালি প্ৰেচিডেণ্ট মেম্বাৰ এইবিলাক এনেকুৱাই আৰু, আপোনালোকৰ নিচিনা মানুহে নাপায়। বুঢ়ী গৰু এজনী আছিলে, বিকি দিলোঁ ৩,০০০ টকা পাই গোটেই বৃদ্ধ পেঞ্চন পাম বুলি তাতে দিলোঁ, একোৱেই নাপালোঁ বা এতিয়া আৰু বাৰীতে লাগি আছোঁ। এই কচু কিবা কিবি এইবিলাক এইবোৰ নাই আৰু ডাইটি। আপুনি সেইটো ভুল কৰিলে। এই টকা দি যিকোনো বস্তু কিনিবলৈ গ'লে এনেকুৱাই হয়। আপুনি সেই টকা লোভত গৈ কিবা এটা পাম বুলি টকা পইচা নিদিব। যিটো পাব পাবই আপুনি। একদম শুদ্ধ মনে থাকক, শুদ্ধকৈ থাকক। আপুনি যিটো বস্তু পাবলগীয়া আছে আপুনি পাবই। টকা পইচা দি আপুনি চেষ্টা নকৰিব ল'ব।